মই তাত মাতিলে এনেকেই মাজো আপোনালোকে কেনেকৈ মাজে আমি ৰখা তলত যাব ওলাইছো। ৰখা তলত মৰিবলৈ নি বাচিব লাগে এই আজিয়ে মৰিম, কালিলৈকে বাচি তেতিয়াহ'লে মই গেৰেজত কাটিম তই হোটেলত কাটিবি হ'ব নহয়। গুড মৰ্ণিং সকলোকে, আৰু মোৰ ফালৰ পৰা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা 5:30মান হৈছে, বেছি সময় হোৱা নাই। ৰাতিপুৱা বহুত মৰ্ণিং সময়, আৰু মই অলপমান ৰাস্তাৰ ফালে ওলাই আহিছোঁ এতিয়া অলপমান। এইফালে এটোপাল দুটোপাল বৰষুণো দি আছে, আহি আছে বৰষুণ এইফালে। এনেই অলপমান ঘূৰা ফুৰা কৰিব আহিছিলোঁ ৰাস্তাৰ ফালে, কিন্তু এতিয়া বৰষুণ আকৌ আহিবলৈ ল'লেই। এতিয়া আকৌ ঘৰলৈ যাব লাগিবগৈ। আহি পাই গ'ল। ক'ত যাওঁ? ক'ত যাওঁ? 10 টকা? এতিয়া এই ৰাতিপুৱা সময়ত ক'ত 10 টকা দিম? এই মই পইচাই অনা নাই। তই ক'ত যাওঁ? যা। কি হৈছে? ৰাতিপুৱা ওলাই আহিছিলোঁ অলপ ৰাতিপুৱা ওলাই আহিছিলোঁ অলপমান হাৱা বতাহ খাবলৈ, আৰু এতিয়া দেখিছোঁ বৰষুণৰহে হাৱা বতাহ খাব লাগিব যেন পাইছোঁ। কি যে দিন বেয়া চলিছে, এতিয়া বৰষুণৰ হাৱা বতাহ খাওঁতে খাওঁতে জ্বৰ চৰ্দি যেন পাইছোঁ। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। মই তাত মাতিলে এনেকেই মাজো আপোনালোকে কেনেকৈ মাজে बड़ा हरामी हो बेटा। এয়া হৈছে ৰাতিপুৱা আৰম্ভণি। এইফালে লাল চাহ, এইফালে কেক, আৰু এইফালে হাফ বিস্কুট। হাফ মানে কি? তাৰমানে আধা মোৰ আধা তোৰ। হাফ আধা আধা ভাগ ভাগটো বেলেগ দিছে। এইফালে মোৰ ল'ৰায়ো চাহ খাই আছে। এইকেইদিন সদায় নিউজত দেখি আছোঁ, সদায় কয় যে বৰষুণৰ লগত বতাহ দিয়ে, সদায় নিউজত চাই আছোঁ বৰষুণৰ লগত বতাহ দিয়ে। আৰু আজি আপোনালোকক মই ক'তটো দেখুৱাই দিছোঁ। চাওক বৰষুণৰ লগত কোনো বতাহ নাই, এটা পাতো হিলা নাই, দেখিছেনে? চাওক, এইবোৰ চব মিছা কথা। চাওক, ভাবিছিলোঁ কিবা হ'ল বেলেগ কিবা, এতিয়া ন কি কৰিম? বাহিৰত বৰষুণ, ভিতৰতে শুই থকাই ভাল আৰু। ৰচিদুল, ৰচিদুল, কি হ'ল? টোপনিৰ পৰা সাৰেই পোৱা নাই যে? উঠিছহে, ইমান দেৰি নে? কেইটা বাজিলে? 9টা বাজিলে। 8:30 9টা 9টা বাজিলে নে? 8:30 9টাই বাজি গ'ল, হয় নাই? আধা ঘন্টা বাকি আছে। কি কবি? পায়জামা পিন্ধিহে শুৱে আজিকালি। তই ক'ত যাব আহিছ? আমি ৰখা তলত যাব ওলাইছো। ৰখা তলত? মৰিবলৈ নি বাচিব লাগে? এই আজিয়ে মৰিম, কালিলৈকে বাচি ৰখা তলত যামেই। পানীত তিতি মৰিম আমি, পানীত তিতি। বানপানীত জুই লাগে বুলি আপোনালোকে গম পাই নাই? কালি আমি চাইছো বানপানীত জুই লাগিছে। তহঁতি যা, মই গৈ আছো। বানপানীত জুই লাগিছে। যা, মই ভাত কেইটামান খাই লওঁ, খাই গৈ আছো। আজি ইমান নিৰামিষ, কোনে খাব?
নাখাওঁ দিয়া ৰাতিপুৱা মাৰি দিওঁ এইকেইটা কেইটামান নিৰামিষকে মোৰ চুলিখিনি দেখিছা চুলিকেইটা কাটিবলৈ চেলুনত যাম বুলি কৈছোঁ মোৰ মানুহজনীক কৈছোঁ পইচা দিবলৈ মন নকৰে চুলিকেইটা দীঘল হৈ গৈয়ে আছে এনেকুৱাই চিপচ মানে কি ক'ম চিপচ কৰি লাভ নাই বুজি পালে হা तू समझा हाँ नहीं तू समझा नहीं এতিয়া গৈ আহোঁগৈ চাইকেল লৈ ল'লোঁ আৰু এতিয়া যাম চুলি কাটিবলৈ লগত ৰছীদুলকো লৈ ল'ম এইয়া ৰছীদুল ইয়াত বহি আছে কি হ'ল বহি আছে যে এনেই বহি আছোঁ ভাল লগা নাই বহিচোন এফালে যাওঁ চুলি কেইটামান কাটি আহোঁগৈ চুলিকেইটা কাটিবলৈ গেৰেজত যাবি নে হোটেলত যাবি बड़ा हरामी हो बेटा যাম আৰু এইটো ক'ত যাওঁ যাম আৰু বহিচোন তোৰ চুলিকেইটা দীঘল হৈছে মই কাটিবলৈ যাম বুলি ভাবি আছোঁ তই যদি ওলালি তেতিয়া ময়ো তোৰ লগত যাওঁ বৈ। একেলগে কাটি আহোঁ তেতিয়াহ'লে মই গেৰেজত কাটিম তই হোটেলত কাটিবি হ'ব নহয় হেট পাগল নেকি তই য'ত কাটিবি মই তাতে কাটিব লাগিব আমি মানে কি জীয়াবোৰ লগত চুলি কাটিবলৈ গ'লোঁ তাৰপিছত চুলি কাটি আহি আছোঁ জীয়াবোৰ মই সিও গৈ পিনি ঘৰত গা পা ধুব ময়ো গা পা ধুম ভাত পানী খাই ৰেডি হ'ম ৰেডি হৈ কিনি তাৰপিছত যাম চুলি কাটিলোঁ চুলি কাটি একদম গা ধুই ভাত পানী খাই মেলি এতিয়া অকণমান ওলাই আহিছোঁ ৰাস্তাৰ ফালে আৰু এতিয়া ৰাস্তাৰ ফালৰ পৰা আকৌ ঘৰলৈ যাম ঘৰত গৈ এটা সুন্দৰ খেলৰ শ্বুটিং এটা আছে শ্বুটিং কৰিব লৈছিলোঁ সেইটো সময়তে বৰষুণটো গুচি আহিলে অলপ দেৰিকৈ শ্বুটিং আজি কৰিম পিকচাৰ কোৱালিটি ইমান ভাল নহয় বতৰটো ডাৱৰীয়া গতিকে আমি অকণমান চিখৰ অলপ খাই গাটো অকণ মানে পূৰা হিট দি লওঁ তেতিয়া মানে কি আপোনাৰ খেলৰ জোচ জোচটো উঠিব। বাঢ়িব আৰু এইবাৰ এটা আনকমন খেল এটা পাতি আছোঁ আপোনালোকে চাব নেক্সট ভিডিঅ'ত দি আছোঁ মজা হ'ব আজি এটা কথা কওঁ বুলি আহিছোঁ এতিয়া কি বহুতে কয় যে ভিডিঅ'ত ৰেচপেক্ট নকৰোঁ কিন্তু এতিয়া ৰেচপেক্টটো কেনেকৈ কৰোঁ এতিয়া মোৰ লগত এফালে ৰচিদুল আছে এতিয়া আমি ঘৰৰ ওচৰা মানুহ এতিয়া আমি সৰুৰ পৰাই তই মইকে কথা পাতি আহিছোঁ তেনেকৈ মোৰ লগত ঢেৰ মানুহ থাকে এতিয়া কেনেকৈ ৰেচপেক্টটো কৰোঁ এতিয়া যেনে তুমি এতিয়া ক'বলৈও বেয়া লাগে ঘৰৰ ওচৰত থকা মানুহবিলাকৰ লগত সেইটো কোনো ৰাইজে যাতে বেয়া নাপায় সেইটো আমি ৰেচপেক্টটো কৰিব নোৱাৰিম তাৰমানে ঘৰৰ ওচৰৰ মানুহ বুলি আৰু ৰচিদুলে তাৰ বিষয়ে কি ক'ব ৰেচপেক্টটো মানে কেনেকৈ কৰে এতিয়া তই মই ধৰ ৰেচপেক্ট কৰিলে নহ'ব এতিয়া তই মই ধৰ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভিডিঅ' বনাই গৈ আছোঁ এতিয়া মানে কি বেলেগ এজন হ'লে মানে কি ভালকৈ ৰেচপেক্টটো কৰিবলৈ ভাল হয় যোনটো ৰুল আপোনালোকে তেতিয়া ভিডিঅ'টো চাই ভাল পাব সেইটো ভুল ভাবি লাভ নাই সেইটো বহুতে তেনেকৈ কয় এতিয়া আমাৰ যি ভুল হৈছে আমি ক্ষমা খুজিছোঁ কিন্তু আগলৈ যাতে আমি ভালকৈ সুন্দৰকৈ মানে কি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু বহুতে কৈ আছে কমেণ্টত আৰু এনেকৈও কৈ আছে যে কমেডি ভিডিঅ' লাগে আমি কমেডি ভিডিঅ' শ্বুটিং কৰিবলৈ আগবাঢ়ি আছোঁ আৰু বেছি দিন নাই কম দিনৰ ভিতৰতে কমেডি ভিডিঅ' পাই যাব আৰু এতিয়াবা কমেডি ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো অলপ কমেডি হৈছে বুলি কৈছোঁ আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ